নমস্কাৰ, মই মবিনুল। মোৰ অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছো। আজিতো কোনো ব্লগ নাই, আপোনালোকে শেষলৈকে চাই থাকক। আৰু মানে শেষলৈকে চাই থাকিবলৈ কথাটো কৈছো, মোৰ ভাগৰ যোনটো ইউটিউব চেনেল, ঠিক আছে, মোৰ ভাগৰ যোনটো ইউটিউব চেনেল, মানে এতিয়া যোনটো আপোনালোকে ভিডিঅ' চাইছে সেইটো ইউটিউব চেনেল। এনেকে মই যিহেতু ইনষ্টাগ্ৰামৰ লিংকটো দি থৈছো, ঠিক আছে, লিংকটো দি থৈছো। লিংকটোত ক্লিক কৰি পিনি বহুতে চাই পিনি তাত মাত্ৰ 6টা ভিডিঅ' পায়, 6টা ভিডিঅ'ত তাৰপৰা আহি পিনি বহুতে মেছেজ পায়, ঠিক আছে, ইমান 6টা ভিডিঅ'তে ইমান পটককে ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল, 1.2K হৈ গ'ল। তাৰপৰা মই মানে মেছেজৰ ৰিপ্লাই নিদিওঁ, ঠিক আছে, নিদিওঁ মানে বেলেগৰ কাৰণে কিবা কিবি কৈছো, মেছেজৰ ৰিপ্লাই নিদিওঁ। আজি এইটো ভিডিঅ'ৰ যোগেদি মই কৈ দিছো, ইউটিউব চেনেলটো আচলতে হ'ল ইউটিউব চেনেলটো মোৰ ভাগৰ নহয়। মোৰ ভাগৰ যোনটো আগৰ ইউটিউব চেনেল আছিলে, ইউটিউব চেনেল মোৰ ভাগৰ আগৰটো আছে যিহেতু। আৰু যিহেতু আমি ৰিচেণ্টলি এবাৰ আমি গৈছিলো চফৰাই গৈছিলো। আমি বেছি দিন নাহো বাৰু, এইকেইদিন মানৰ আগত গৈছিলো আমি চফৰাই পৰা ফুৰি চফৰাই 2-3 দিন পূজা খালো। চফৰাই পৰা অহাৰ পিছত আমি শিৱসাগৰত সোমালো। শিৱসাগৰত মুস্তাকৰ এটা লগৰ আছিলে, ঠিক আছে, মুস্তাকৰ এটা লগৰ আছিলে। আমাৰ লগত গৈছিলে মুস্তাক, আৰু মুস্তাকৰ এটা লগৰ আছিলে। মুস্তাকৰ লগৰটোৰ ওচৰত এটা ইউটিউব চেনেল আছিলে, ঠিক আছে। ইউটিউব চেনেলটোত 1K-তকৈ প্লাছ ছাবস্ক্ৰাইবাৰ আছিলে। এই ইউটিউব চেনেলটো আছিলে। তাৰ পৰা মুস্তাকক ক'লে এনেকে ইউটিউব চেনেল এটা আছে, চেল কৰিব লাগে, কোনোবাই লয় যদি কবা, তেনেকে ক'লে। তাৰপৰা মুস্তাকে মোক ক'লে, তই ল যদি লৈ ল, তই এনেকে ভিডিঅ' বনাব পাৰিবি, তই ব্লগ বনাই থাক। তাৰপৰা মই ক'লো যেন মোক নালাগে। তাৰপৰা নালাগে বুলি কথাতে ক'লো যে মোৰ ইউটিউব চেনেলটো 200+ ছাবস্ক্ৰাইবাৰ হৈ আছে। তাৰপৰা মই নিজে কষ্ট কৰি 1K কৰিম। তাৰ পৰা নিজে কষ্ট কৰি 1K কৰিম বুলি কৈছিলো। তাৰপৰা মুস্তাকে ক'লে যে সি 1K কৰিলে, তই 2K কৰ, 3K কৰ, 4K কৰ, 10K কৰ, কোনোবাই দিনাখন 1 লাখো হ'বলৈ আছে, কি ঠিক, তই লৈ ল। তাৰপৰা এনেকে ক'লে। তাৰপৰা সিও বহুত জোৰ জবজ কৰিলে, এনেকে ক'লে কৈ পিনি। তাৰপৰা মই ইউটিউব চেনেলটো ললো মানে ভাল পইচাই লৈছে বাৰু। সিও এটা কিবা লৈছে বাৰু, নকওঁ বাৰু কিমান লৈছে, কি কথা। মানে সি ইউটিউব চেনেলটো বিকিলে মোক, বিকি দি পিনি তাৰপৰা মই তাৰ পৰা লগিন কৰিলো ইউটিউব চেনেলটো। লগিন কৰাৰ পিছত মই হেৰি কৰিলো, আপোনাৰ মানে যিখিনি ইউটিউবৰ ছেটিং থাকে ভিডিঅ' হেৰি কৰিবলৈ, সেইখিনি যিমানখিনি জানো সেইখিনি কৰিলো। আৰু এতিয়া ভালেমান কৰিবলগীয়া আছে, কৰিম। আৰু ইউটিউব চেনেলটো মানে এইটো নতুন, যিহেতু ভিডিঅ' 6টা আছে, এই কথাতে মানে 6টা ভিডিঅ' পষ্ট কৰিছে। ৰিচেণ্টলি আমি শিৱসাগৰ গৈছিলো, চফৰাই গৈছিলো, সেই মিনি ব্লগ কেইটাই পষ্ট কৰি থোৱা আছে। আগৰ মিনি ব্লগ বিলাক নাই, ঠিক আছে, আগৰ মিনি ব্লগ বিলাক নাই। সেইদিনাখন মই এটা ইউটিউবত মানে সেই ইউটিউব চেনেলটো মিনি ব্লগ এটা পষ্ট কৰিছিলো। আজি 38 নম্বৰটো মিনি ব্লগ বুলি মই পষ্ট কৰিছিলো। সেইটো তোমাৰ বহুতে ভাবে চাগে এইটো মিনি ব্লগ 38ৰ মানে আগৰ মিনি ব্লগ কি, সেই আগতে যোনবিলাকে ইনষ্টা চাই থাকে গম পাইছে, ইনষ্টাত চাই থকাসকলক কৈছো। সেইটোৱে আৰু মোৰ ভাগৰ ইউটিউব চেনেলটো কাহিনী সেইটোৱে। ইউটিউব চেনেলটো মই কিনি লোৱা হয়। আপোনালোকে এইটো ছাপোৰ্ট কৰক, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে 2026 চন অহাৰ আগে 2026 চন অহাৰ আগে যদি 1.2K হৈ আছে, পুৰা 2K যদি কৰি দিয়ে ছাবস্ক্ৰাইবাৰ, গিভঅৱে আহি আছে। মই সেইদিনাখন ভিডিঅ'ত কৈছিলো, আপোনালোকে যদি চোৱা নাই চাবগে ভিডিঅ'টো, চেনেলটো চেক কৰি পিনি তাত পাব, গিভঅৱে আহি আছে। আপোনালোকে সকলোৱে যাব গৈ পিনি চাব ভিডিঅ'টো, চাই পিনি বাৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, বেল আইকনটো কৰি থওক, গিভঅৱে সোনকালে আছে। আৰু এই চেনেলটোত ধুনীয়া মিনি ব্লগ পাব, আপোনালোকে চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো কৰি থওক। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম যিমান লগৰ আছে চবকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ মানে, আৰু মোৰ ইউটিউব চেনেলটোৰ কথা এইটোৱে আছিলে। আজিলৈ মানে বাই বাই, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।